হেল্ল' আজি আকৌ আহিলোঁ আপোনালোকৰ সন্মুখত। আজি একচুৱেলি মই বকৱাচ নকৰোঁ, আজি বকচদি কৰিম। এনেকুৱা কথা হ'ল যে আপুনি নতুনকৈ ইউটিউব চেনেল বনাইছে নেকি বা বনাম বুলি ভাবি আছে নেকি? যদি আপুনি তেনেকুৱাকৈ ভাবি আছে নতুনকৈ ইউটিউব চেনেল বনাব, ইউটিউব চেনেল অলৰেডি আছে আৰু আপুনি বহুতৰ ভিডিঅ'জ চাই আছে, বহুতৰ ভিডিঅ'জ চেক কৰি থাকে যে ছাবস্ক্ৰাইবছ কেনেকৈ বঢ়াব পাৰি, শ্বৰ্টছ কেনেকৈ ভাইৰেল কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ আমাৰ অসমীয়াত চাগে এনেকুৱা চেনেল নাই, কিন্তু হিন্দীত চাবলৈ গ'লে বহুত চেনেল আছে। তাৰ মাজত মই এটা মহান ব্যক্তিৰ কথা পাতিম, যাৰ নাম হৈছে মনোজ দে। মতলব তেওঁ এনেকুৱা কিছুমান কথা কৈ থৈ দিছে যে তেওঁৰ যদি ইউটিউবৰ পোষ্টাৰবোৰ যেতিয়া চাবলৈ যাওঁ আমি, পোষ্টাৰ থাকে কেনেকুৱা যে 4 দিন में शॉर्ट्स वायरल, ইমান দিনৰ শৰ্টছ ভাইৰেল, ইমান দিনৰ শৰ্টছ ভাইৰেল। মই বুজি নাপাওঁ, সিহঁতে ইউটিউবত মেবি PhD কৰি থৈ দিছে, বাট মানুহবোৰক বুৰ্বক টাইপ যে কথাবোৰ যে কৈ থাকে নহয়, সেইটো হ'ল মানুহক চুতীয়া বনোৱা কাম। মই এইটো শ্লেংছ ইউজ কৰিব নালাগে, একচুৱেলি বহুত বেয়া শ্লেংছ হয়, বাট কি হ'ল মোৰ অকণমান মাথাটো কাম কৰা নাই এইটো সময়ত। আজিলৈকে মই ইউটিউব চেনেল বনাম বুলি ভবা নাছিলোঁ। গুটি দা ৰ'ব না, কিবা এটা বনাই আছোঁ। আজিলৈকে মই ইউটিউব চেনেল বনাম বুলি ভবা নাছিলোঁ। কিন্তু কি হয়, আমি সদায় ৰিল চাই থাকোঁ, মই ভিডিঅ' চাই থাকোঁ, চবে চাই থাকে। এনেকুৱা বকৱাছ ইউটিউবাৰ্ছ কিছুমান আছে যিবোৰ নেকি আমাৰ জিতে দি থাকে। তো মাথাত এটা কথা সোমাই গ'ল যে তহঁতে ইমান বকৱাছ বনাই থাকোঁতে মই ষ্টাৰ্ট কৰি দিওঁ। যেতিয়া মই চেনেল ষ্টাৰ্ট কৰিব আহিলোঁ, মোৰ লাগিলে মই ষ্টাৰ্ট ক'ৰ পৰা কৰোঁ, কণ্টেণ্ট ক'ৰ পৰা আনোঁ। কিন্তু মোৰ মাথাত এটা বস্তু আছিলে যে খং, কি উল্টা চিধা যিটো তহঁতে ভিডিঅ'বোৰ বনাই থাকোঁ, উল্টা চিধা নিউজবোৰ যে তহঁতে দি থাকোঁ, কিয় দি থাকোঁ আৰু কেলেই দি থাকোঁ। তাৰ ওপৰতে মই ভাবিছোঁ যে ভিডিঅ' এটা বনাই লওঁ। অকণ বেছি লম্বা হৈ গ'ল নেকি ইণ্ট্ৰ'টো, আই থিংক ইমান ডাঙৰকৈ ইণ্ট্ৰ' দিব নালাগে ন। এনিৱেজ দিয়ে দিওঁ আৰু কৈ দিলোঁ যদি ঠিক আছে। আগবাঢ়ি যাওঁ। তো মই মনোজ দেৰ কেইটামান ভিডিঅ' চাই লওঁ, ভিডিঅ' চাই কিনে আপোনালোক আপডেট দি আছোঁ, সি কেনেকুৱা ধৰণৰ বকৱাছ কৰিছে, কেনেকুৱা ধৰণৰ মিছ গাইড কৰিছে মানুহক, যিবোৰ নেকি আমি চেনেল বনাবলৈ গ'লে আমাৰ এক্সপেক্ট কৰিম যে ভিডিঅ'জ ভিউজ আহিব, এনেকৈ আহিব, তেনেকৈ ভিডিঅ' আহিব। ফ্ৰেংকলি স্পিকিং তেনেকৈ একো নহয়। ভিউজ কোনে দিয়ে গম পায়? আপোনালোকে ভিউজ দিয়ে, আপোনালোকে লাইক কৰে, আপোনালোকে ছাবস্ক্ৰাইব কৰে। আপোনালোকে যদি কোনোবাক বিচাৰে উঠাব পাৰে, কোনোবাক যদি বিচাৰে নুমাই দিব পাৰে। এনেকুৱা ধৰণৰ ঘাটিয়া ইউটিউবাৰ, মনোজ দেৰ দৰে ঘাটিয়া ইউটিউবাৰ, যিবোৰে কয় যে এনেকৈ ৰিল ভাইৰেল হ'ব, তেনেকৈ ৰিল ভাইৰেল হ'ব, সেইবোৰ ইউটিউবাৰক চাই কেনে আপোনাৰ চেনেল কেতিয়াও গ্ৰ' নকৰে। মনত ৰাখিব এইটো কথা। এইবোৰ ইউটিউবাৰ্ছক চাবলৈ নাযাব। যদি মনোজ দাক চাই কেনে আপুনি ভাবিছে ময়ো চেনেল বনাওঁ, মোৰ চেনেলো গ্ৰ' কৰিব, এনেকৈ গ্ৰ' হ'ব, এদিনতো 1 মিলিয়ন ভিউজ পাই যাব শ্বৰ্টছ, ইউ ৱন্ট গেট ইট। দ্য পাব্লিক লাইক ইউ, যিয়ে নেকি চেনেলটোক আগবঢ়াই লৈ যাবলৈ হেল্প কৰে। মোৰ চেনেল আগবাঢ়ি যোৱা নাই, মোৰ চেনেল গ্ৰ' কৰা নাই, কাৰণ মোৰ তাতে পাব্লিক নাই, মোৰ তাতে ছাপোৰ্ট অহা নাই, কিন্তু মই ভিডিঅ' বনাই আছোঁ। এটলিষ্ট কেতিয়াবাতো আপোনালোকে মোৰ ভিডিঅ' ভাল পাব, এইটো ভিডিঅ' ভাল নাপাব, বেলেগ এটা কিবা এটা মানে সেইটো ভাল পাব, বেলেগ এটা ভাল পাব, কিবা এটা ভাল পাব, কেতিয়াবাতো হ'ব। হোপ, আশা, ট্ৰাষ্ট। So believe in yourself and then create a video. Otherwise, watching this nonsense YouTubers and you are going to be create a YouTube channel and তাতে আপুনি ভাবিব যে আপুনি শৰ্টছ পাই যাব, আপুনি ভিউজ পাই যাব, আপুনি কেতিয়াও নাপায়। মনত ৰাখিব এইটো কথা মোৰ। বাকী ক'বলগীয়া মোৰ তাতে বিশেষ একো নাই। মই মনোজ দাৰ চেনেলৰ ওপৰত কিছুমান মই ৰোষ্ট কৰিম, চিয়'ৰ। মই তাৰে ভিডিঅ' বনাই আছোঁ, কাৰণ তেনেকুৱা ধৰণৰ বকৱাছ ভিডিঅ'ছক মই নিবিচাৰোঁ যে মানুহবোৰে চাব লাগে। তাৰ যিমান বকৱাছ ভিডিঅ' থাকে, একচুৱেলি ডিটেইল ঠিকেই দিয়ে, কিন্তু এই ডিটেইলৰ মাজত যে লুকাই থকা সত্যখিনি কেতিয়াও নকয় সি। ভাই সত্য কথাত বনাব লাগে, সেইবোৰতো কেতিয়াও নিদিয়ে। এনিৱেজ ব'লক, আজিৰ কাৰণে মই এইখিনিতে সামৰিছোঁ। কাইলৈ মই আহি আছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ, তাতে ডেফিনেটলি কিবা এটা ৰোষ্ট আহিব, চাব তাতে ভিডিঅ'টো। আপোনালোকে পাক্কা এনজয় কৰিব, যেনেকৈ মই ফাৰ্ষ্ট ভিডিঅ'টো মই বনাইছোঁ। অকণমান নাৰ্ভাছ হৈ যাওঁ কেতিয়াবা ভিডিঅ' বনাবলৈ, বাট ঠিক আছে, কৰোঁতে আহিয়ে যাব অট'মেটিকলি। চাওঁ কি হয়।